তোমালোক ৰাতি খোৱা নে নোখোৱা? নাই মানে পাগলা সি আমাৰ চিনেমাখনৰ কাৰণে গান দুটামান বনাইছে বৰ ধুনীয়া হৈছে আপুনি এবাৰ শুনি চালে বৰ ভাল পাব তুমি কি গান বনালে মানে? অঁ যতীনৰ পৰা চিটুৱেশ্যন শুনি কালি ৰাতি মই দুটা গান কম্প'জ কৰি পেলালোঁ পাগলা আপুনি যদি বেয়া নাপায় লাগিলে মই লৈ যাম আপোনাক ষ্টুডিঅ'লৈ ট্ৰেক দুটা শুনি চাবচোন মোৰ বিশ্বাস বৰ ভাল পাব মই মোৰ নিজৰ কথাটোতে অটল থাকিব লাগিছিল বুজিছানে ভূপেন এই যতীন আৰু আমাৰ ৰিজু ইহঁতৰ কথা শুনিহে মই তাক দি দিলোঁ আজি গান শুনাম বুলি মোৰ 10 দিনটো নষ্ট কৰিলেই আৰু এতিয়া চোৱাচোন আজি তাৰ গানৰ দাবী আৰু তাৰ এতিয়ালৈ দেখা দেখি নাই আমি জানো এনেকৈ কাম কৰিছিল তুমিয়ে কোৱাচোন ভূপেন এইটো অৱস্থাৰে গান গাব পাৰিব তাৰ নিজৰে গান আহিছে ভূপেন দা ট্ৰেকটো শুনাই দিব বাৰু মই ফিলাৰখিনি গাই যাম আপুনি ট্ৰেক কৰক ঠিক আছে জুবিন আৰম্ভণিৰ পৰা কৰিছোঁ গাবা জুবিন আহি যোৱা বঢ়িয়া এটাতে কোনে হৈ গ'ল ভাল গাইছে বাহ গানটোৰ কালাৰে সলনি হৈ গ'ল দেই তেওঁ চিঞৰাৰ পিছত